প্ৰথম ইউটিউব ব্লগ হয়তো আজি আমি অকণমান এতিয়া বাজিছে 3টাই বাজিলে হাই কৰি দিয়া বেটা আজি অকণমান আমি ভাবিছোঁ এফালৰ পৰা ফুৰি আহোঁ আমাৰ ইয়াত আজি বতৰটো ৰাতিপুৱাৰ পৰা বৰষুণ এতিয়া অকণমান ৰ'দ দিছে এয়া আমি অকণমান ফুৰি আহোঁ ল'ৰা মই আৰু দেউতাক মোৰ ল'ৰা পিছত আপোনালোকৰ ফালে কেনেকুৱা বতৰ জনাবচোন বাৰু তেতিয়াহ'লে আমি অকণ ফুৰি আহোঁ আহি লগ পাওঁ লাগিছে The next day. Good morning everyone. কালি আবেলি ওলাই গৈছিলোঁ অকণমান তাৰপিছত সেই আপোনালোকে গম পাই আহি পেলাই ভ্লগ কৰা নহ'লে আহি পাওঁতে 7টামান বাজিলে তাৰপিছত ফ্ৰেছ হৈ ল'ৰাক জলপান খুৱাই আৰু শুই থাকিলোঁ এতিয়া ভাবিছোঁ গা পা ধুই এতিয়া 9টাই বাজিলে বোলো ভ্লগটো আৰম্ভ কৰি দিওঁ হাই কৰি দিয়া দেহা হাই কৰি দিয়া অকণমান ৰাস্তাৰে ফুৰাবলৈ ল'ৰাক উলিয়াই আনিছোঁ আমাৰ মানে এইফালে ফুলবোৰ ইমান ধুনীয়া লাগে সি এইবোৰ চাই বৰ ভাল পায় আমি অকণমান ফুৰি আহোঁ দুইটাই আপোনালোককো দেখাম আমাৰ চাৰিওফালটোৰ ওপৰত বেক কেমেৰা কৰিব মই আচলতে জনা নাই আজি মই প্ৰথমবাৰৰ বাবে খুলিছোঁ যে এইফালে আমাৰ চবফালে পথাৰ এইফালে পথাৰ আমাৰ আচলতে খেতি বহুত খেতি আছে খেতি বোৰ ৰুই মেলি হৈ গ'ল আৰু পিছত এইবোৰতে অকণমান আমি ফুৰি ৰাতিপুৱাটো ল'ৰাই বৰ ভাল পায় তাকে ভাবিছোঁ অকণমান দেউতাকো কেতিয়াবা উলিয়াই আনে আইতাকো উলিয়াই আনে ময়ো উলিয়াই আনো পিছত গাড়ী চাড়ীবোৰ গৈ থাকে আমাৰ এই লাডুগড়টোৰ কাষতে আমাৰ ঘৰটো মানে তাৰপিছতে সেয়া অকণমান বাহিৰলৈ ওলাই আহিছোঁ আমি অকণ ফুৰি লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাম ইফালে আমাৰ এইটো মানে আমাৰ গোটেইফালে পথাৰ চাৰিওফালটোত এইটো হৈছে আমাৰ লাডুগড়ৰ ৰাস্তাটো ইফালে আমাৰ পথাৰ ইফালেও পথাৰ এই গছবোৰ দেখি মানে মোৰ ল'ৰাই বৰ বেছি ভাল পায় সেইকাৰণে অকণমান বাহিৰলৈ তাক উলিয়াই আনো দেখুৱাবলৈ ৰাতিপুৱাটোত সিও মনটোতে ভাল পায় আপোনালোককো মই বস্তু এটা দেখাম দেই আমাৰ ঘৰত মানে এই ফুলটো বহুত আছে আমি এই ফুলটো বৰ ভাল পাওঁ আপোনালোকে এইজোপা আমাৰ এই মামৈ তামোল বুলি কয় এই তামোল লাগিছে চব সৰু সৰুকৈ এইবোৰ এয়া অকণমানি তামোল লাগিছে তাৰপৰা এইফালে ফুল জবা ফুল এইফালেও আছে এজোপা বগা জবা এইবোৰে আৰু সেইকাৰণে আৰু মোৰ ল'ৰা অকণমান এই ৰাতিপুৱা টাইমটোত বাহিৰলৈ ওলাই আহি বৰ ভাল পায় আপোনালোকৰ বাৰু এনেকুৱা আহি মামৈ তামোল ভাল পায়নে মোৰ আকৌ এই গছজোপা এনেকুৱা মামৈ তামোলৰ গছজোপা মই বৰ ভাল পাওঁ এইবাৰ প্ৰথমবাৰ লাগিছে আমাৰ ঘৰত তেনেকৈ সৰু সৰুকৈ মামৈ তামোল আগতে তেনেকৈ নাই বগা পৰা জিতা এয়া আৰু এই সৰু মানে ইমান বেছিও একো নাই এজোপা ৰঙা জবা তুলসী এনেকৈ আমাৰ ঘৰটো সৰু আমি মানুহ 4জন মাত্ৰ মা দেউতা এওঁ আৰু মই আৰু ল'ৰাটো এতিয়া যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু কাষতে থকা প্ৰেছ বাটনটো দবাই দিব